মানে আসলে কার্যকরী হওয়া না। রাইস নির্বাচন আহিলে আসনি আহে, নির্বাচনত আগত নেতাসকলে বহুত ডাঙৰ ডাঙৰ আঁচনি ঘোষণা কৰে, নিৰ্বাচনত আগত প্ৰতিশ্ৰুতিৰ বন্যা ৰাইজৰ মাজত এৰি দিয়ে। আজি নিৰ্বাচন যোৱাৰ পিছত ৰাইজে কিন্তু নেতাসকলে দেখা নাপায়, এই আঁচনি কিন্তু নাইকিয়া হৈ যায়। আজি 2019 নিৰ্বাচন হ'ব, আকৌ ৰাইজৰ ওচৰলৈ কাৰোবাৰ ঘৰলৈ নেতাসকল আপুনি মেলিব, আহিব, দিয়ে কি নকৰে। মোৰ গাঁৱত কোনো তাৰিখ আছিলে নাজানো, বেছি দিন হোৱা নাই, 4 দিন হৈছে। অসমৰ মন্ত্ৰী, বড়ো মন্ত্ৰী চন্দন ডাঙৰীয়া আহিছিলে মোৰ গাঁৱত। কিমানটা মহিলা গোট আছে, কিমানটা আত্মসহায়ক গোট আছে, সোসাইটি আছে, মনই মানে দরখাস্ত করো, কি আসলে বা দিব, কিহর বা দিব, এই কিন্তু নাই। আজি এই কথা নতুন হৈ থকা নাই। চন্দন ডাঙৰীয়াটো মই কওঁ না, হব মন্ত্ৰী বুলিহে কওঁ মই তাক, হব মন্ত্ৰী। চন্দনৰ লগত যদি কিবা কথাও পাতে, কোনো নোহোৱা কাৰণ নাথাকে। যিকোনো কথাটো হব বুলি আগতে মানে আপোনাৰ গাই দিব, হব কি নকৰে। কিন্তু একেটা কাৰ্যকালৰ দিনত বিপুটিচি আছিলে, তাৰে পিছত অসমত 2বাৰ মন্ত্ৰী হৈছিল, আজি 3বাৰ মন্ত্ৰী হ'ব, 3বাৰ বা 4বাৰ হ'ব। আজি কিহৰ বছৰপুৰৰ বাছ টাৰ্মিনাল ঘোষণা কৰিছিল, ফাউণ্ডেশ্যন কৰিছিল, বাগানপাৰাত 30-বেডৰ হস্পিটাল ব্যৱস্থা কি উদ্বোধন কৰা নাই, ৰাইজৰ মাজত কি প্ৰতিশ্ৰুতি দিয়া নাই, এখন আঁচনি আজিলৈকে হোৱা নাই। আমি কিবা ভুল কলো নে? হব মন্ত্ৰী বুলি যে কৈছো মই, যিকোনো ৰাইজৰ ওচৰত আপত্তি লৈ যদি তাৰ ওচৰত যায়, হব ভাই হব, চিন্তা নকৰিব, অতি হৈ যাব। চাওঁতে আজি 15টা বছৰ বিজেপি চৰকাৰ পাৰ কৰিলে, আৰু আমাৰ মন্ত্ৰীসকল আজি মানে অসম